भारत सरकार नरेन्द्र मोदी बिथांनि दैदेननायाव भारत सरकारा दिनै 8 बोसोर बारलांबाय बेहाय गोजोन आरो सुदेम माखासे थासारिफोर आरो बिसेसकि जोंनि जनजातिफोरखौ सन्मान होनायनि थाखाय जोङो दिनै भारतीय जनता पार्टी एसटी मोर्चा एबा फारिलाइ थागिबि हारि मोर्चाया बिथांखौ जों क'क्राझार जिल्लानि जानानै गोसो गोरबोनिफ्राय खुलुमनाय आरो सिबिनायखौ बावहरबाय। बন্ধुले मोर आन्तरिक धन्यवाद जासिলোঁ और আজি आमार एसटी मोर्चार आज सभा आছিলে ইয়াত एसटी मोर्चार जरिए आमी नरेंद्र मोदी आमार प्रधानमंत्री तेखेतक माने धन्यवाद जाचिबर कारण आमार प्रोग्राम करा होइसे। तो आमी আজি बीजेपी जिला सभापति हिसाबे आमी नरेंद्र मोदी आमार प्रधानमंत्री बहुत बहुत धन्यवाद जाचिলোঁ कारण आमी এই बीजेपी जिला सभापति हिसाबे आमी नरेंद्र मोदी आमार प्रधानमंत्री बहुत बहुत धन्यवाद जाचिলোঁ कारण आमी এই 8 বছৰত যেটো বস্তু নেকি আমি 70 বছৰে পোৱা নাই অসমত বা কোকৰাঝাৰ বা আমাৰ এই অঞ্চলত সেইটো বস্তু মানে অসম্ভৱ কিছুমান বস্তুগুলা সম্ভৱত হৈ উঠিছে যেনেকৈ আমি কেতিয়াও ভাবা নাছিলোঁ যে ইয়াতে আমাৰ কেঞ্চাৰ ইনষ্টিটিউট বা কেঞ্চাৰ হস্পিটেল হ'ব কিন্তু আমি আজি নৰেন্দ্ৰ মোদীৰ গভৰ্ণমেণ্টৰ দয়াত আমি আজি কেঞ্চাৰ ইনষ্টিটিউশ্যন আমি পালোঁ। আমি বহুতখিনি কেঞ্চাৰ বেমাৰী আমাৰ বড়ো মানুহবিলাকৰ ভিতৰত বা আমাৰ বিভিন্ন এই অঞ্চলৰ মানুহবিলাকৰ বহুতখিনি কেঞ্চাৰ ট্ৰিটমেণ্ট কৰিবৰ কাৰণে আমি বেংগলোৰত যাব লগা হৈছিল। আজি একমাত্ৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰত মানে কাৰ্যৰ বা আমি বিজেপিৰ কাৰণে আমি আজি এইটো পাবলৈ সক্ষম হৈছোঁ আৰু আমাৰ 5খন জিলাতো এতিয়া আমাৰ 5খন আগত 4খনহে আছিল 5খন জিলাতো এটা এটা মেডিকেল কলেজ স্থাপন কৰা হ'ব। কোকৰাঝাৰ অলৰেডি হৈছে আৰু কেইদিনমান বছৰ পিছতে এইটো পূৰ্ণ হ'ব। তাৰ বাহিৰে সবচে ডাঙৰ কাম আমাৰ যেটো নেকি বড়ো সমাজৰ মাজত যেটো বহুত দীঘলীয়া এটা সমস্যা আছিল আমাৰ ইয়াতে NDP সমস্যা সেই NDP লগত আজি চুক্তি কৰা হৈছে শান্তি চুক্তি কিছুমান আমি ইয়াৰ একৰ্ড কৰা হৈছে এই একৰ্ডবিলাক আজিলৈকে অৱশ্যে সম্পূৰ্ণ হোৱা নাই কাৰণ 1 বছৰ হৈছে এইটো লাহে লাহে গতিবিলাক সম্পূৰ্ণ হ'ব। গতিকে এই যে শান্তি একৰ্ড কৰি আমি BTCত যে উন্নতিৰ এটা ৰাস্তা বনাই দিলে ইয়াৰ কাৰণে মই নৰেন্দ্ৰ মোদী মানে প্ৰধানমন্ত্ৰী মই বহুত বহুত ধন্যবাদ যাচিলোঁ। তাৰ বাহিৰে আমাৰ এই যে দুখীয়া মানুহবিলাকৰ মাটিৰ প্ৰভিজন মাটি পাট্টা দেৱা দুখীয়া বড়ো মানুহ আমি নিজৰ বড়োলেণ্ডত থাকি বা আমাৰ 6 শিডুল এৰিয়াটো বহুত বড়ো মানুহবিলাক আজি মাটিৰ পাট্টা পাবলৈ সক্ষম হৈছে ইয়াৰ কাৰণেও বহুত বহুত ধন্যবাদ। আৰু এনেকুৱা আমাৰ বহুতখিনি কাৰ্যক্ৰম আছে বা কৰি আহিছে মানে প্ৰধানমন্ত্ৰী আমাৰ বা বিজেপি চৰকাৰৰ পৰা এইবিলাক আমি ডাটা কালেকশ্যন কৰিছোঁ আৰু আমি আজিৰ দিনত ঘৰে ঘৰে সম্পৰ্ক স্থাপন কৰি আছোঁ কোন কোন মানুহে PMGY পাইছে অৰুণোদয় কোনে পাইছে কোনে পোৱা নাই কোনে মানে উজ্জ্বলা গেছ পাইছে পোৱা নাই এইবিলাকত আমি মানে ঘৰে ঘৰে যাই পেলাই আমি সম্পৰ্ক স্থাপন কৰিছোঁ। তাৰ দ্বাৰা আমি কিছুমান নেক্সট পৰ্যায়ত আমি ইয়াৰ ওপৰত কিছুমান চিন্তা চৰ্চা কৰি পেলাই কাম কৰিব পাৰিম আৰু আমি ভাবোঁ এইবিলাকৰ দ্বাৰা মানুহবিলাক এৱাৰনেছ আহিব ইয়াৰ দ্বাৰা আমাৰ যিখিনি ভাৰত চৰকাৰ বা আসাম চৰকাৰৰ স্কিমবিলাক দিছে এইটো ভালকৈ ইমপ্লিমেণ্ট কৰিব পাৰিম বুলি মই আশা ৰাখিছোঁ।